মাহঁত আহিছে, মাহঁতক আনিব যিহেতু গৈ আছে এতিয়া। আজি যিহেতু ষষ্ঠী পূজা, কাইলৈ মাহঁত আহিছিল, মা আৰু মামী আৰু মামীৰ মা। 9মহীয়া ভাত এসাঁজ খুৱাই আহোঁ বুলি। মাক ক'লো একোৱেই খাবলৈ মন নাই, গতিকে মাছ অকণ মাংস অকণে বনাই দিলে। মাহঁত অহাৰ কাৰণে অকণমান মনটো মোৰ ভাল লাগি গৈছিল। এয়া মোৰ সৰু মামী আৰু এয়া মোৰ সৰু কাজিন। মোৰ মানুহজনৰো একেবাৰে সময় নাই, যিহে কাম। কেতিয়াবা মনটো বেয়া লাগি থাকিলেও আপোন মানুহবোৰক যেতিয়া লগ পাওঁ তেতিয়া অলপ পজিটিভিটি এটা আহে। এই সময়খিনিত পজিটিভ হৈ থকাটো খুবেই দৰকাৰী যদিও কেতিয়াবা পেনিক এটেক হয় মোৰ। সেইকাৰণে মানুহজন আটাইতকৈ ছাপৰ্টিভ হ'ব লাগে। এই ক্ষেত্ৰতো মই নিজকে বহুত লাকি ফিল কৰোঁ। এই সময়খিনিত আপোনাৰ মা-দেউতা, নিজৰ মা-দেউতা আৰু নিজৰ মানুহজন, তেওঁলোকৰ ছাপোৰ্ট বহুত বেছি দৰকাৰ, বহুতেই বেছি। কাৰণ এইখিনি সময়ত আপোনাৰ মনটো কেনেকুৱা লাগি থাকিব পাৰে সেইটো কোনোৱেই বুজাব নোৱাৰে। মাহঁতে সোনকালে ভাত পানী খাই ল'লে, কাৰণ সোনকালে যাব লাগিব যিহেতু সৰু ভাইটিটোকো লগত লৈ আহিছে মামীয়ে। আমাৰ ঘৰতো পাপা আৰু ভাই ভণ্টিসকল অকলে আছে। এইকেইদিনৰ মাজত কিছুমান ধুনীয়া ক্ষণ মই পাৰ কৰিলোঁ। বাই বাই।